হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক ভালে আছে। মই ৰাজীৱ বৰা আৰু আপোনালোকে চাই আছে কিয় এৰি গ'লা মোক। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এটা নতুন লাভ ষ্টৰী, আৰু আজিৰ লাভ ষ্টৰীটোৰ নাম হৈছে টকা পইচাৰে ভালপোৱা কিনিব নোৱাৰি। তো আহকচোন বন্ধু বান্ধৱীসকল, ষ্টৰীটো আৰম্ভ কৰোঁ। হেল্ল', I need to break up. মোক ব্ৰেকআপ লাগে। নোৱাৰোঁ আৰু মই তোমাক ভাল পাই থাকিবলৈ। হোৱাট? কিন্তু কিয়? কি কৰিলোঁ মই তোমাক? আৰু কি তুমি মোক এৰি সুখত থাকিব পাৰিবা? পাৰিম। ঠিক আছে তেন্তে, তুমি সুখী মানেই ময়ো সুখী। তুমি বেলেগ কাৰোবাক পাই গ'লা ন? নাই পোৱা, মোৰ বিয়া ঠিক হৈছে। এটা ডাঙৰ চাকৰিও কৰে সি। সিহঁতৰ ঘৰৰ ল'ৰা অকল সিয়ে। শুনিছোঁ তাৰ বহুত টকা পইচাও আছে আৰু গাড়ীও আছে। হয় নেকি? মানে তাৰ গাড়ী আছে, টকা আছে কাৰণেই মোক তুমি এৰিব বিচাৰিছা ন? কিন্তু তুমিতো মোক কথা দিছিলা যে মোক এৰি বেলেগ কাৰো লগত বিয়া নহওঁ বুলি। আৰু এইবোৰ কথা এতিয়া টকা পইচা দেখি চব পাহৰি গ'লা তুমি ন? নাই পাহৰা, মনত আছে চব কথা। তেনেহ'লে তুমি মোক এইবোৰ কথা কেনেকৈ ক'ব পাৰিলা কোৱা? মোক তুমি এৰি দিলে মোৰ কি হ'ব এবাৰো ভাবি নাচালানে? তুমি মোক এৰি দিলে মই যে পাগল হৈ যাম সেইটো এবাৰো ভাবি নোচোৱানে বাৰু তুমি? মানে মই মৰি গ'লেও মৰি যাওঁ আৰু ন? তোমাৰনো কি আৰু, তুমিতো নতুন বয়ফ্ৰেণ্ড বিচাৰি ল'লাই। পৰিস্থিতিয়ে মোক তেনেকুৱা কৰিছে, অলপ বুজি পোৱা তুমি। অঁ ঠিক আছে তেন্তে দিয়া, কিন্তু মোৰ এটা কথা শুনা। কি? কোৱা। তোমাৰ যাৰ লগত বিয়া ঠিক হৈছে তাক তুমি দেখিছানে বাৰু? আৰু তাৰ লগত কথা পাতি পাইছানে তুমি? নাই, মানে এতিয়ালৈকে মই কথাও পতা নাই আৰু দেখাও নাই। বাহ, নেদেখাকৈয়ে বিয়াৰ কাৰণে ৰাজি হৈ গ'লা তুমি? তাৰ টকা পইচা আৰু গাড়ী কথা শুনিয়ে বিয়াৰ কাৰণে ৰাজি হৈ গ'লা তুমি ন? কিন্তু তুমি এটা কথা মনত ৰাখিবা, টকা পইচাই মানুহৰ জীৱনত সুখ কেতিয়াও নিদিয়ে। বাৰু সি কি কৰে জানানে তুমি? চাকৰি কৰে। কি চাকৰি কৰে? এটা কোম্পানীৰ মেনেজাৰ হয়। তেন্তেতো 1 লাখমান টকা দৰমহা পায়েই। এতিয়াহে মই বুজি পাইছোঁ যে তুমি কি কাৰণে বিয়া পাতিবলৈ ৰাজি হ'লা। আৰু মোকনো তুমি কিয় ব্ৰেকআপ দিব বিচাৰিছা? কিয় তেন্তে? কাৰণ সি মোতকৈ বেছি টকা পোৱা চাকৰি কৰে। তোমাক মোতকৈ বহুত সুখত ৰাখিব পাৰিব সি। আৰু মইতো অকল 10,000 টকা দৰমহা পোৱা চাকৰি কৰোঁ ন? তুমিনো মোৰ লগত কিয় থাকিবা? মোৰ লগত থকাটোতো সম্ভৱেই নহয়, হয় নাই? হয়। আৰু যদি বুজিয়ে পাইছা তুমি, ইমান প্ৰশ্ন কিয় কৰিছা? চৰি দিয়া, তোমাক ধৰি ৰাখিব পৰাটো মোৰ ক্ষমতা নাই। তুমি খালি ভালে থাকিবা, কোনো দিন তুমি দুখত নপৰা যেন মই তাৰে কামনা কৰোঁ। তোমালোক দুজন বহুত বহুত সুখী হোৱা। ভগৱানৰ ওচৰত মোৰ এয়াই প্ৰাৰ্থনা। আজিৰ পৰা মই ফোন মেছেজ একো নকৰোঁ আৰু তোমাক আমনি নকৰোঁ আৰু। মই তোমালোকৰ লাইফৰ পৰা বহুত দূৰলৈ যামগৈ। হেপী মেৰিড লাইফ। তোমালোকৰ জীৱনটো সুখৰ হওক। বাই। দুখীয়াৰ ল'ৰা মই, সেয়াই ভুল কি জানি
সেয়েহে আজি জানৈ গলা মোক পাহৰি তুমিয়েতো কৈছিলা জান বুকুত লৈ সাৱতি ধনেৰে সোণেৰে মৰম জুখিব নোৱাৰি। এনেকৈয়ে দুয়োটাই ভালপোৱা শেষ কৰি দিলে। কাৰোবাক হিয়া উজাৰি ভালপোৱাৰ একো মূল্য নাই যেতিয়ালৈকে ভালপোৱা ব্যক্তিজনে ভালপোৱাৰ মূল্যই নুবুজে। ভালপোৱা বা প্ৰেমে প্ৰতিদান নিবিচাৰে, মাত্ৰ সঁহাৰিহে বিচাৰে। প্ৰেমৰ সংজ্ঞা যিমানেই কঠিন সিমানেই সৰলো। সেইটো মাথো বুজি পাবলৈ মগজুৰ লগতে অকণমান হৃদয়ো লাগে। এনেকৈ কেইদিনমানৰ পিছত ল'ৰাটোৱে ছোৱালীজনীলৈ ফোন কৰিলে। হেল্ল'। কি খবৰ? ভালনে? ভালে আছোঁ। ভাবিছিলোঁ মই তোমাক এটা ছাৰপ্ৰাইজ দিম, কিন্তু তাৰ আগতেই তুমি মোক ছাৰপ্ৰাইজ দি দিলা। তোমাৰ যাৰ লগত বিয়া ঠিক হৈ আছে সেইটো বেলেগ কোনো নহয়, সেইটো ময়ে হয়। মই মোৰ দৰমহা কথাটো তোমাৰ পৰা লুকুৱাই থৈছিলোঁ। কিন্তু কিয়? তুমি মোক সেয়াই ভাল পাইছিলা নেকি? মই চাব বিচাৰিছিলোঁ যে তুমি দুখীয়া ল'ৰা এটাক ভাল পোৱা নে নোপোৱা। প্ৰথমতেতো দুখীয়া হ'লেও ভাল পালা, কিন্তু ধনী ল'ৰাটো পাই আঁতৰি গ'লা দুখীয়া ল'ৰাটোক দুখ দি। সেয়াই তোমাৰ সঁচা ভাল পোৱা নহয় জানো? আৰু তুমি কেতিয়াও মোৰ জীৱন লগৰী হ'ব নোৱাৰা, কাৰণ তুমি মোক ভাল নোপোৱা, মোৰ টকা পইচাকহে ভাল পাবা। নহয় অ', মোক অলপ বুজিব চেষ্টা কৰা না। তোমাকে ভাল পাওঁ অ'। এটা কথা কি জানা, মই তোমাক বহুত ভাল পাইছিলোঁ, আৰু এতিয়া মই তোমাক পাহৰিবলৈ মোৰ বহুত কষ্ট হ'ব। কিন্তু এতিয়া সেই কষ্টও সহ্য কৰিব পাৰিম মই, কাৰণ এতিয়া মই তোমাৰ আচল চৰিত্ৰ ধৰিব পাৰিছোঁ। কিন্তু তুমিতো মোৰ লগত ইমান দিনে ভাল পোৱাৰ অভিনয় কৰি আছিলা। তোমাক মই মোৰ জীৱনত বহুত ভাল পাই পেলাইছিলোঁ, কিন্তু আজিৰ পৰা সেই ভাল পোৱা শেষ হৈ গ'ল। I love you. চৰি, মই আৰু তোমাক ভাল পাব নোৱাৰোঁ। আৰু এটা কথা কি জানা, যোনে টকা পইচাক বেছি ভাল পায় তেওঁৰ মানুহৰ প্ৰতি কোনো ভাল পোৱা নাথাকে। মানুহৰ প্ৰতি মৰম ভাল পোৱা একো নাথাকে তেনেকুৱা মানুহৰ। আৰু তুমিও সেই একেই ওলালা, টকা পইচাৰ কাৰণে লোভীয়া। তোমাক কাৰোবাৰ মৰম ভাল পোৱা নালাগে, অকল টকা পইচাহে লাগে। মই নহয় অ' তেনেকুৱা, মই তোমাক বহুত ভাল পাওঁ। মোৰ আৰু বুজিবৰ বাকী নাই তোমাক। তোমাৰ নিচিনা ছোৱালী মোৰ লাইফত আৰু কোনো প্ৰয়োজন নাই। আৰু বেলেগ কোনোবা ধনী ল'ৰা চাই ল'বা। আজিৰ পৰা মোক তুমি কোনো দিন ফোন মেছেজ একো নকৰিবা। বাই বাই। I love you. I hate you. চৰি, মই নোৱাৰোঁ তোমাৰ নিচিনা এজনীক ভাল পাব। বাই। কান্দি নাথাকিবা, এতিয়া কান্দি একো লাভ নাই। ডোন্ট ক্ৰাই। পাহৰি যাবা মোক। বাই। তো বন্ধু বান্ধৱীসকল, ভালপোৱাত কোনো ধনী দুখীয়া চাব নালাগে, কাৰণ টকা পইচাই মানুহক মৰম ভালপোৱা দিব নোৱাৰে। ষ্টৰিটো যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা বেল আইকনটো দবাই ল'ব।